এতিয়া ৰাতি কেইটা বাজি ৰহে এতিয়া 3টা পাঠা চাব আছো 3টাৰ আগতে উঠছো আমি মোটামুটি ধৰক 2:10 মানতে উঠছো আমি কিনে বহুত জায়গা আহিব লাগে আমাৰ গাঁওখন বহুত ডাঙৰ তাৰপৰা আহি মানুহবিলাক থুপৰে এতিয়া বৰ্তমান আমি এক জায়গা থুপৰি হৈ পাঠা চাব আছো এতিয়া শুন মাংসটো কাটিছ নাকি মাংস আজি তোৰ মাংসই মাংস হ'ব হয় নেকি ঠিকই আছে কাটি দাদা বাসন ধুইছে ঋতুই 7টা বজাত কিন্তু অবহেলা এই 7টাত খেলা নাই কিন্তু খেলা নাই চলি ভাল হ্যাঁ চলি ভাল বাসন ধুই দিয়া অলপ দেৰিকে পঢ়ব আমি যাওঁ এতিয়া ৰাতি হৈছে এতিয়া মাছ ৰাতি হৈছে প্ৰায় আমাৰ কাম চাম হৈ গ'ল এতিয়া আধা ৰাতিত আমি অলপ দেৰিকে যাই আছো পঢ়ক নেকি চব কাম হৈ গ'ল অলপ দেৰিকে আমি পঢ়ি লগ পাই যোৱা লাগে আৰু ফাইনেলি পোৱা হৈ গ'ল এতিয়া আমি বস্তু বাহিনীখিনি লৈ উঠাইছে গাড়ী আমি মানে বহুত সলকান্তে কৰিছোঁ কাৰণ জেগা আমি আমাৰ ইয়াৰ পৰা বহুখিনি ভালেখিনি দূৰ হয় প্ৰায় 130 কিলোমিটাৰমান হ'ব সেইকাৰণে আমি অলপ সলকান্তে কৰি দিওঁ জেগাটো যাতে পিছত আমাৰ জেগা সুবিধা নহয় আৰু আমাৰ প্ৰায় বস্তু বাহিনী উঠাই ডিজে উঠা প্ৰায় শেষ আমি যাব লাগে আর সবার পুরো পুলি বসে রাস্তা একদম কভার হয়েছে আস্তে আস্তে যাওয়া লাগবে আর আমাক রাস্তাত পুলিশে ধরি পেলে এখন দিলাক কিছুমান রুলের কথা দিছে আর ফাইনালি আমি রাস্তা বেশি দূর নাই আর 5 কিলোমিটার মান জায়গা আছে তো চাই থাকক আর আমি ফাইনালি আহি আমার ডেস্টিনেশন পাই গেল পিকনিক স্পট এটিএম আর আমি জায়গাটো ভালো গেল সলকন্তে আগার আর আমার পানি চানি লাগলে টেনশন নাই আমার এখন রিটি হচ্ছে টেনশন নাই এটা চৌকাতে হবে ফাইনালি আমার তম্বুটো তরি আছে তম্বু হয়ে গেল আমার ভাল করা আছে দি বর্তমানে আৰু তীব্ৰ গতিত আমাৰ খানাৰ আয়োজন পুৰা চলি আছে আৰু আইভাৰ চোৰ ভোক লাগিল তো আমি ব্ৰেকফাষ্ট আপেল চেপেল অলপ খাই ললো আৰু আমাৰ প্ৰায় ব্ৰইলাৰৰ মাংস আঞ্জা হ অৱস্থা হৈছে প্ৰায় টেষ্ট কৰিব লাগে এতিয়া চবে আৰু এটা কথা হ'ল মানে যদি কোনোবাই হেৰি দুখীয়া মাহে পিকনিক খাব তো লগতে ডিজে সাউণ্ড বক্স নানাই ভাল আৰু সেইভাগে আমাৰ খানা হৈ আছে তো আমি এতিয়া অলপ জাগা চাগা চাওঁ আৰু এই দলংখন পাৰ হৈ দুবাৰ যাব লগা হ'লে দিবা লাগিব দিছ ইজ বিজনেছ বহুত দূর আহি গেল কি মজা এটা একদম মজা লাগে নিকা জায়গা না মাটি লাগি আছে তো বেশি দাও না এই নদীটার নাম কি তুলসী নদীটা তুলসী হ্যাঁ কিছু নদী করবা আছে খালে পড়াটা শিলংৰ ওচৰৰ পৰা আছে
আৰু আমি নাওত নদী পাৰ হৈ আহি ওপৰত এটা ৱাটাৰফল আছে তো তাতে যাই আছো বহুত দূৰ যাব লাগিব দূৰে অৱস্থা হৈ মামা ভালকে আমি আর কোনো নাই বাঘ থাকতো না তে বাঘ আছে নাকি খালি কি জংঘাল ভাল লাগছে হেৰি চাবা আনিছো যে ভালৰে ঘৰতে জয়ংকে নদীত আনিব ব্ৰহ্মপুত্ৰত পৰে আকৌ নাই আহি থাক টেনশ্যন নাই নহয় ও ভাগ ক'ত আলো খানা শেষ যাব আমাৰ খানা শেষ এই আদি ভৰা গাড়ী দিয়া পাইছি ন আচ্ছা দিদা মৰম দিছ মৰা নিতিৰিতি কৰিব আগে পাহাৰৰ নিজৰা কোনো যাবি কৰি হতে সোমাই মৰম পোষ্টাৰ বল মিথ্যা আৰু আমি ওপৰত আহি দেখা পাওঁ যে দুনিয়াৰ মানুহ খাং হয় জাগাই নাই ওদের এখন কাটা সপানন্দ কিমান পৰে খৰচা এখন বনালে 7,000 আৰু দিনটোত কিমান মান ইনকাম হয় দিনটোত 1000লৈকে থাকে গোটেই যিমান আছে এক লগত থাকাই না পইচাটো কোনে কম বেছ নাপায় আৰু কেতিয়াবা 500 কেতিয়াবা 200 ও মালিকক দিব লাগিব সব হা এই কি কমিটি থাকা নেকি আৰু কমিটিৰ পৰা আহিছে এটা খগা ইফালৰ পৰা আহিছে এটা চিৰি এইটো যিটো পাৰ হৈ আহিছে আপোনালোকে সেইটো দৌৰোন তিনিটা নদী আছে কিবা বানপানী হৈ যায় এইবিলাক গোটেইটো যায় ৰাস্তাটো যে আছে তাত ইফালে যায় আৰু
পাৰ পাই আমি আৰু ডেষ্টিনেশ্যন পামেই মাজুলীত যাতে জাপ মাৰি দিব মন গৈছিল মোক ব্ৰহ্মপুত্ৰত গাটো পানীটো তেতিয়া চাফা আছিল বাৰিষা সময়ত যোৱা নাছিল আৰু আমি ফুৰি চুৰি আহি গ'লো আৰু এইফালে আমাৰ খানা ৰেডি আমি এতিয়া আমি খানা খাব লাগে তো খানা খাই পেলাই লগ পাইছোঁ ৰ'ব অলপমান এইটো ছিজনত সেই হয় আৰু আমি খানা চানা খাই পেলাই আহি গ'লো এখন গাঁৱত পুৰা চাফা একদম পুৰা ধুনীয়া গাঁও তো আজি ভিডিঅ'টো এইকাৰণে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আকৌ লগ পাইছোঁ নতুন এটা ভিডিঅ'তে তেতিয়ালৈ বাই বাই থেংক ইউ